তই ভাস্কাৰ 2 নম্বৰ লগা 2 নম্বৰ নাই লগা 4 নম্বৰ লাগি আছে 4 নম্বৰ লাগি আছে 2 নম্বৰ নাই লগা ইমান কৈ আছ 2 নম্বৰ লগা মানে Hey guys, welcome back to my YouTube channel. আজি আইনাৰ মুখৰ আগৰ পৰা ইগনোৰ দা আইনা আইনাখন অকণমান লেতেৰা আৰু ইগনোৰ দি বেকগ্ৰাউণ্ড ঘৰৰ কাম মানে সম্পূৰ্ণ হোৱা নাই কাৰণে অৱস্থা বেয়া হৈ আছে চব এতিয়াও কেতিয়া হ'বগৈ নাজানো বাট আজি ব্লগটো বনোৱা একো ৰিজন নাই কিমান কি বনাই সেইটো নাজানো জাষ্ট মানে মই এটা মোৰ ৰুমটো চফা কৰি আছিলোঁ সেইকাৰণে ভাবিলোঁ বোলো ভ্লগ এটা ষ্টাৰ্ট কৰি দিওঁ ইউটিউবটো অকণমান কি হ'ব জীয়াই থাকিব তো লেটছ গ' আৰু মোৰ ৱৰ্ক প্লেচটো অকণমান চফা কৰিম মানে সেইকাৰণেও দেখাম আৰু চব ধুনীয়াকৈ ছেট আপ কৰিম আৰু তো লেটছ গ' প্ৰথমে মই ৰুমৰ এটা ভিউ এটা দি লওঁ কি অৱস্থা ল'ৰা মানুহৰ ৰুম এনেকুৱা অৱস্থা বিচনাখন সামৰিছিলোঁ সামৰা যেন লগা নাই মই গম পাইছোঁ আৰু এইফালে আলনাটো সামৰিলোঁ আৰু যেন তেন চিজিলটো হোৱা নাই ইমানো সেইটো নাজানো তো বাকী এতিয়া মোৰ নিজৰ সেইটো মোৰ সেই মেইন জেগা এডোখৰ চবতছে ভিডিঅ' বনাবলৈ লাগে এতিয়া মই ভাবিয়ে পোৱা নাই টপিক ইনষ্টাত আপলোড কৰিবলৈ তো সেইটো কাৰণে টেবুলখন চাফা কৰিলোঁ মাথাত কিবা আইডিয়া আহে নেকি তো লেটছ গ' টেবুলখন চাফা কৰি লওঁ দেই 1 মিনিট অলপ দেখাম টেবুলখন কেনেকৈ কি সজাওঁ আৰু এয়া এইবিলাক কাৰেণ্ট লৈ শুওঁ আৰু কেতিয়াবা লাগিম ইয়াত কাৰেণ্টত দেখাই আছোঁ মানে এতিয়া কেইটা বাজিলে 9টামান বাজিলে মই উঠিছোঁহে জাষ্ট 9টা নহয় 9টা কেইটা বাজিলে 10টাই বাজিব 9:30 হৈ গ'ল তো লেটছ গ' তো প্ৰথমতে আৰম্ভণি খিৰিকীখন খুলিব লাগে তো খিৰিকী খুলি লওঁ আৰু টেবুলখনো আপোনালোকক এবাৰ এনেকৈ এটা ভিউ দি দিছোঁ এয়া অৱস্থা আচলতে মানে টেবুলখন ৰাখিলোঁ কাৰণে খিৰিকীখন খুলিবলৈ দিগদাৰ এতিয়া মোক পোহৰটো লাগে সেইটো কাৰণে অকণমান যোগাৰ কৰিব লগা হয় আৰু চ' গাইজ হৈ গ'ল টেবুলৰ গতিটো ঠিকেই খালি ইয়াত কথা এটা হ'ল মানে এইটো লেপটপটো এইটো জেগাডোখৰত ঠিক নহ'ল এনেইতো মই এইখিনিতে ৰাখিম বুলি ভাবিছিলোঁ এতিয়া ৰ'দটো দি আছে কাৰণে দিগদাৰ হ'ব অকণমান কি কৰা যায় তাকে ভাবিছোঁ এইটো বৰ্তমানলৈ এনেকৈ ছাইড কৰি থোৱা হওক বা এইডোখৰতে থ'ব লাগিব তো এই দুখন স্কেটছ ফ্ৰেম কৰাই থৈ দিছোঁ ইয়াত লগাবলৈ কাৰণে মানে কি হৈছে কথাটো এতিয়া নতুন ৱাল লগাইছে ন দিছে তো পাপাই মানে গালি পাৰিব এইডোখৰত যদি মই গজাল মাৰোঁ তো তাকে ভাবিছোঁ এতিয়া কি কৰা যায় ক'ত লগোৱা যায় আচলতে এইডোখৰ মোৰ পাৰ্মানেণ্ট প্লেচ নহয় বাৰু কিবা বেলেগ এটা জেগা কৰিব লাগিব তো সেইটো কাৰণে অকণমান দিগদাৰ হৈ আছে কি কৰা যায় দেখতে এই দুদিনমান আগতে এডাল কিনিছোঁ তো এডালৰ কাম এতিয়ালৈকে ইউজ কৰাই নাই এডাল ইয়াতো ফিটিং কৰি লওঁ এতিয়া মানে মোৰ ভিডিঅ' এটা বনাবলৈ আছে মানে আহিছে আইডিয়া এটা তো লেটছ গ' চ' গাইজ এইফালে আঁকি আছোঁ এইটো গোটেই ভিডিঅ'টো আপোনালোকে ইনষ্টাগ্ৰামত পাব মোৰ গোটেই ভিডিঅ'টো নহয় আচলতে এটা মই ছেগমেণ্ট ষ্টাৰ্ট কৰিছোঁ ইনষ্টাত নতুনকৈ তো নিজৰ ফলোৱাৰ্ছবিলাকক আঁকিছোঁ যোনে কমেণ্ট কৰিছে আৰু ফ'ল' কৰিছে মোক তো আপোনালোকেও ইনষ্টাত ফ'ল' কৰি ল'ব যদি এনেকৈ পৰ্ট্ৰেইট বনাব লাগে তো ষ্টে টিউন আৰু আঁকি লওঁ এতিয়া মই মানে ভিডিঅ' বনাই আছোঁ ন সেইকাৰণে অকণমান দিগদাৰ হৈ গৈছে তো ফাইনেলি কমপ্লিটেড আৰু চবৰে মানে যোনে ছবি আঁকে সিহঁতক সুধিছোঁ টেবুলখন এনেকুৱা হৈ যায় নাই বাৰু মই এতিয়া আপোনাৰ লগত ইমান ধুনীয়াকৈ সজাই লৈছিলোঁ আকৌ অৱস্থা বেয়া আৰু এতিয়া বৰ্তমান মোৰ আৰু এটা কাম এটা আছে মই পাহৰি গৈছিলোঁ 2 দিনমান আগতে মানে মোক খুৰীয়ে কৈছিলে সিহঁতৰ গাড়ীখন ষ্টাৰ্ট দি দিব লাগে যিহেতু বহুত দিন গাড়ীখন চলোৱা হোৱা নাই তো তালৈ যাব লাগিব এপাক মানে 2-3 দিনৰ পৰা মোৰ সেনেকুৱা অৱস্থা হৈ আছে যামকৈ কিবা বেলেগ প্লেন বনি গৈছে বাৰু সেইটো অকণমান পিছত যাম এতিয়া মোৰ ভিডিঅ'টো এডিট কৰি লওঁ 2টা বজালৈকে প'ষ্ট কৰিব লাগিব গাইজ কিবাকিবি কৰি থাকোঁতে দেৰিয়ে হৈ গ'ল 3টামান বাজিবলৈ হ'ল 3টা বাজিলে এতিয়ালৈকে কাম যোনটোত যাম কৈছিলোঁ যোৱা হোৱা নাই মানে কিবাকিবি কৰিয়ে থাকিলোঁ ঘৰত টুকুৰা কাম সেইটো কাৰণে আৰু মোৰ ভিডিঅ'টো বনাবলৈ আছিলে ন সেইকাৰণে অকণমান দেৰি হৈ গ'ল তো
প্ৰথমে এতিয়া গাড়ীখন হেৰি কৰি এইটো আনি লওঁগৈ গাড়ীখন ষ্টাৰ্ট দি লওঁগৈ মানে তাৰপিছত গাইজ মানুহ নাই তলা মৰা গেটত ভিডিঅ'টো চাই আছোঁ যদি কমেণ্ট এটা কৰি দিব দেই গাড়ী ষ্টাৰ্ট দিবলৈ আহিছিলোঁ মানুহ নাই এতিয়া বাৰু মানুহ নাই বুলি কৈছিলোঁ মানুহখিনি চবেই তাত আছেগৈ সেয়া মানে এফালে নতুন ভাড়াঘৰ বনাই আছে তাত আছেগৈ তাৰপৰা মাতিছে তাত গৈ দেখামগৈ ইয়াৰ পৰা দেখি নাপাব জুম কৰিলোঁ এইফালে এইটো ভাড়াঘৰ আচলতে ইমান দিনৰ পৰা বনাই আছে মই অহাই হোৱা নাই এদিনো মই ভাবিলোঁ আজিয়ে চাই যাওঁ এতিয়া এতিয়া আছে যেতিয়া মানে এইফালে অহা নহয় ন পথাৰ ফালে ইমানকৈ কোনফালে যায় অ' হা আইঅ জোচ খাই পৰিছোঁ হা পাইছোঁ কি কৰি আছে দুইটা একে নেকি দুইফালে একে নেকি চেং এফালে আহা আকৌ এই ৰাম এইটো গোটেই হাবি The next day. Hey guys, good morning. 9টা বাজিছে এতিয়া গুড মৰ্ণিং কৈছোঁ উঠিছে জাষ্ট কালি ব্লগটো এণ্ড কৰা নহ'ল বোলে এতিয়া উঠিয়ে চিধা মানে কম্বলখন মেলি পেলাই আহিছিলোঁ ব্লগটো আচলতে এডিটো কৰা হোৱা নাই মই মানে চোৱাই নাই কি হ'ল কালি ব্লগটো আৰু মানে মই এতিয়া ভাবি আছোঁ মানে ব্লগটো বনালোঁ হয় কিন্তু টাইটেলটো কি দিম একো এনেকুৱা হেৰি বিচাৰি পোৱা নাই A few moments later. গাড়ী শিকাইছোঁ এইফালে গাড়ী শিকাইছোঁ গাড়ী শিকাবলৈ মানে ঘৰত এটা ড্ৰাইভাৰ হৈ গৈছে নহয় তিনিটা ড্ৰাইভাৰ বনাব লাগিব তেতিয়া চবতে চব যাব পাৰিব আৰু স্পীড নকৰিবি আগৰ এটাও নাজানে দেই কেমেৰামেন নেভাৰ ডাইজ দুই নম্বৰ লগা 2 নম্বৰ নাই লগা 4 নম্বৰ লাগি আছে 4 নম্বৰ লাগি আছে 2 নম্বৰ নাই লগা ইমান 2 নম্বৰ লগা মানে লাহেকে ধৰ নহয় তই দিয়ে আছো যে এক্সেল সেইটো কাৰণে মানে সেই এক্সেল অকণমান এৰি দিয়া নে ঝটকা মাৰি গাইজ ভিডিঅ'টো এইটো কেই নম্বৰ দিন মই নাজানো মানে গাড়ী শিকাইছিলোঁ কালি আগৰডোখৰ পৰহি তো ভিডিঅ' এতিয়া এডিট কৰিব লৈছোঁ এণ্ডিং বিচাৰি পোৱা নাই তো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ মানে ডাইৰেক্ট ভিডিঅ'টো শেষ কৰি দিব বেয়া লাগিলে ন সেইকাৰণে বোলো এণ্ডিংটো দি দিওঁ এইখিনি ভিডিঅ'টো শেষ কৰিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং ষ্টে টিউন ফৰ দি নেক্সট ভিডিঅ' কেতিয়া আহে নাজানো কিন্তু আহিব ভাবিছোঁ 2025টো ভিডিঅ' দিম আৰু দিমেই চাগে চ' বাই বাই